মুখ্যমন্ত্ৰী জানে নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এখন আপোনালৈ চিঠি দি আহিছে আপোনাৰ নামত যে এই এখন অৰুণোদয় আপুনি পাই আছে আকৌ এতিয়া নতুনকৈ 3.0টো আৰম্ভ হৈছে সুন্দৰকৈ এইখন আপোনাৰ নামত চেংচন লেটাৰ এতিয়া আপোনাক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এখন পত্ৰ যোগেদি আপোনাৰ নামত আপোনাৰ অনুৰোধ হেৰি কৰিছে আপোনাৰ সুস্বাস্থ্য সুখ আৰু সমৃদ্ধি কামনা কৰিছে গতিকে এইখন আপুনি ধৰক এইখন আপোনাৰ এইখন তাৰপিছত কেতিয়াবা পঢ়িব পাৰে নহয় ৰামচন্দ্ৰৰ ওপৰত এখন কিতাপ আপোনাক এইখন কিতাপো আপুনি ভাল ধৰণে পঢ়িব মাজে মাজে কেতিয়াবা স্কিম আমি এবাৰ আপোনাৰ গেছ আছে ন উজ্জ্বলা গেছ এতিয়া উজ্জ্বলা গেছত আপুনি গেছ কিনাৰ লগে লগে আপোনালৈ 250 টকা আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ে আকৌ 250 টকা আপোনাক ছাবচিডি দিব গেছটো আপুনি কিনা দিনা একাউণ্টত ভালকৈ এখন ফৰ্ম ফিল আপ কৰি আপুনি চহীটো ধুনীয়াকৈ ইয়াতে কৰি দিব এইখন ফৰ্ম দিলে আপোনাক তেতিয়াহ'লে 1250 আৰু 1500 টকা মই এটা ভিডিঅ' আপলোড দিছিলোঁ য'ত মই কৈছিলোঁ যে যিসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰি আহি আছে আৰু যিসকল হিতাধিকাৰীয়ে 2 মাহ বা 1 মাহৰ পৰা এই অৰুণোদয় আঁচনিটো লাভ কৰা নাই সেইসকলে কিদৰে 1250 টকা নাপাই 1500 টকাকৈ কেতিয়া লাভ কৰিব 17 ছেপ্টেম্বৰৰ পৰা তেওঁলোকে 1500 টকাকৈ লাভ কৰিব কিদৰে লাভ কৰিব মই এই ভিডিঅ'ত কৈছোঁ তোমালোকে চাই ল'বা আৰু এই ভিডিঅ'ত মই কৈছিলোঁ যে তোমালোকক 17 ছেপ্টেম্বৰৰ আগত এটা ফৰ্ম ফিল আপ কৰিব লাগিব ফৰ্মটো ক'ৰ পৰা লাভ কৰিব কি ফৰ্ম ফিল আপ কৰিব লাগিব এই ভিডিঅ'ত মই ক'ম আৰু সেই ফৰ্মটোৰ লগত তোমালোকৰ এটা পত্ৰ দিয়া হ'ব আৰু তাৰ লগত এটা কিতাপ দিয়া হ'ব সেই তিনিখন জিনিস তোমালোকক ঘৰতে আহি দি যাব কোনে দি যাব যদি গ্ৰাম পঞ্চায়ত হয় তেওঁলোকে আহি দি যাব আৰু যদি আৰবান জেগাত থকা আপোনালোকে ৱাৰ্ড নাম্বাৰ হিচাপে ৱাৰ্ডৰ কমিশ্যনাৰ বা চেয়াৰপাৰ্চনে আপোনাক দি যাব আৰু সেইটো আপোনালোকক ফৰ্মটো ফিল আপ কৰিব লাগিব মই কৈছিলোঁ যে কিদৰে ফৰ্মটো ফিল আপ কৰিবা ঠিক আছে আজি এই ভিডিঅ'ত মই এই ফৰ্মটো ফিল আপ কৰা দেখাম যে কিদৰে আপোনালোকে এই ফৰ্মটো ফিল আপ কৰিবা তো দেৰি বেছি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো এইটো হৈছে ফৰ্মটো আৰু কোনে কোনে ফৰ্মটো পাইছে কমেণ্টত জনাবা আৰু যিসকল মানুহে পোৱা নাই তেনেহ'লে চিন্তা কৰিবলগীয়া এটাও কথা নাই তোমালোকে পাই যাবা 2-3 দিনৰ ভিতৰত আৰু ইয়াতে মই ফৰ্মটো ফিল আপ কৰা দেখুৱাই আছোঁ কিন্তু তাৰ আগত মই এটা ডাউট ক্লিয়াৰ কৰি দিওঁ বহুতো মানুহৰ যে মই যেতিয়া আগৰ ভিডিঅ'টো বনাইছিলোঁ তাত বহুতো মানুহে কমেণ্ট কৰিছিল যে দাদা যিসকল মানে হিতাধিকাৰী হয় যি মেইন হিতাধিকাৰী যাৰ একাউণ্টত পইচা সোমায় তো তাৰ নামত গেছটো থাকিব লাগিব নেকি চ' সেইটো ভুল কথা যিসকল মানুহৰ নামত মানে ঘৰত যিসকল মানে যিকোনো মেম্বাৰৰ নামত গেছ থাকিলেই হৈ যাব ইয়াত আপুনি ফৰ্মটোত চাই আছা যে LPG সংযোগ থকা পৰিয়ালৰ সদস্যগৰাকীৰ নাম ঠিক আছে তো পৰিয়ালৰ সদস্যগৰাকীৰ নাম ইয়াত মানে দিব লাগিব আৰু হিতাধিকাৰীৰ নামটো ইয়াত দিয়া নাই ঠিক আছে তা আপোনালোকে যদি হিতাধিকাৰীৰ নামত কোনো গেছ নাথাকে বা যিজন হিতাধিকাৰী হয় তাৰ স্বামী বা অন্য যিকোনো মানুহৰ নামত যদি গেছটো থাকে গেছৰ নাম তেনেহ'লে আপুনি দিব পাৰিব আৰু আপুনি লাভো কৰিব ঠিক আছে যেতিয়া গেছ উঠাব তেতিয়া আপুনি 250 টকাকৈ লাভ কৰিব এতিয়া পলম নকৰি ইয়াত মই দেখাই দিছোঁ যে প্ৰথমত আপোনালোকে কি কৰিবা ঠিক আছে প্ৰথমে ফৰ্মখন চোৱা ফৰ্মখন এতিয়ালৈকে আছে তো ইয়াত চোৱা প্ৰথমত আপোনালোকে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ পৰা ইয়াত দিব লাগিব ডিটেইলছ অফ ফেমিলি মেম্বাৰ হু হেজ LPG কানেকশ্যন ইন হাইছা বা হাৰ নেম ঠিক আছে ইয়াত দিব লাগিব LPG সংযোগ থকা পৰিয়ালৰ সদস্যগৰাকীৰ নাম তো যাৰ নামত গেছটো আছে তাৰ নামটো দি দিবা তাৰপিছত পিতৃ পতি বা ফাদাৰ স্পাউচ নেম ঠিক আছে তাৰ দেউতাৰ বা স্বামীৰ নামটো দি দিবা ঠিক আছে আপোনালোকে আৰু ইয়াত LPG সংযোগ ID ইয়াত LPG কানেকশ্যন IDৰ ওপৰত এটা মই ভিডিঅ' বনাইছোঁ যদি চোৱা নাই চাই ল'বা তাৰ পৰা আপোনালোকে LPG IDটো পাই যাবা চিন্তা কৰিবলগীয়া কথা নাই মোবাইলতে আপোনালোকে ওলাব পাৰিবা এতিয়া চোৱা আধাৰ নম্বৰটো আপুনি আপোনাৰ আধাৰ নম্বৰটো দিব আৰু NFS ৰেচন কাৰ্ড নাম্বাৰ তো ইয়াত ৰেচন কাৰ্ড নাম্বাৰটো দি দিব ফিল কৰি দিব ঠিক আছে তাৰপিছত চোৱা ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ এতিয়া চোৱা যি একাউণ্টত পইচা সোমায়
মেছেজ আসে সেই নম্বৰটো আপোনালোকে দিব, ঠিক আছে। অন্য বেলেগ নম্বৰ নিদিব, যিটো ৰেজিষ্টাৰ কৰা আছে অৰুণোদয়ৰ কাৰণে সেইটো দিব। তাৰপিছত অৰুণোদয় পৰিয়ালৰ সবিশেষ, ইয়াত পৰিয়ালৰ ডিটেইল দিব লাগিব। ইয়াত চোৱা অৰুণোদয় হিতাধিকাৰীৰ নাম, যি মানুহে হিতাধিকাৰী, যি মানুহটো আপোনাৰ পৰিবাৰত অৰুণোদয় লাভ কৰে তাৰ নাম দিব। আৰু অৰুণোদয় আই ডিটোৰ ওপৰত মই এটা ভিডিঅ' দিম ভাবিছোঁ। অৰুণোদয় আই ডি বহুতে পাইছে, বহুতে পোৱা নাই। যিসকল মানুহে লিষ্টত চাইছে তাত পাইছে আৰু বহুতে পোৱা নাই। যদি পোৱা নাই ৱাৰ্ড কমিশ্যনত এবাৰ ক'ব পৰা আপোনালোকে, বা যদি কোনো উপায়ত মই ভিডিঅ' দিব পাৰোঁ তেনেহ'লে নিশ্চয় দিম। আৰু চোৱা 3 নম্বৰত আছে, বেছি বড় নহয় ফৰ্মটো, ইয়াত আপুনি চিম্পলি টিক কৰি দিব, তেনেহ'লে আপোনাৰ হৈ যাব। ইয়াত সহজতে লিখা আছে যে যিসকল ডকুমেণ্ট আৰু যিসকল আপুনি ফিল কৰিছে, আধাৰ নাম্বাৰ হওক, ৰেচন কাৰ্ড নাম্বাৰ হওক, সেইবিলাক ফ্ৰড নহয়, মানে ভুল নহয়, সেইবিলাক সত্যিকাৰৰ মানে আপোনাৰেই হয়। আৰু এইটো কনচাৰ্ণ কৰি আপোনালোকে ইয়াত টিক কৰি ইয়াত চাইনটো দি দিব, ঠিক আছে। ইয়াত চোৱা ছিগনেচাৰ অফ অৰুণোদয় এপ্লিকেণ্ট, যি মানুহে এপ্লাই কৰি আছে, ছিগনেচাৰ এপ্লিকেণ্ট হেভিং LPG কানেকশ্যন, যি মানুহৰ কানেকশ্যন আছে। মানুহে এতিয়ালৈকে ভিডিঅ'টো চাই আছা তো এটা লাইক কৰি দিবা, ছাবস্ক্ৰাইব কৰি দিবা, আৰু এনেদৰে ভাল ভাল খবৰ পাবলৈ বেল আইকনটো ক্লিক কৰি ৰাখিবা, ঠিক আছে। চ'